নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ট্ৰেভেল উইথ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ব্লগিং ভিডিঅ' নহয়, কাৰণ গাইছ আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। চ' বন্ধুসকল, আপোনালোকে বহুতে চাগে গম পাইছে, যোৱাকালি আমাৰ য'ত মানে ভাই বেষ্ট মটৰ ব্লগাৰে আমাৰ কাৰণে বহুত মানে ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহে। আৰু তেখেতৰ কালি এক্সিডেণ্ট হৈ গ'ল, আৰু কেনেকৈ হ'ল এক্সিডেণ্টটো আপোনালোকক সকলোবোৰ কথাই ভিডিঅ'টোৰ মাজত কৈ দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বন্ধুসকল, য'ত ভাইৰ এক্সিডেণ্টটো হৈ গৈছিল। চ' বন্ধুসকল, এক্সিডেণ্টটো হৈ গৈছিল নেপাল ৰাইড কৰাৰ সময়ত। আৰু কোনোৱে কৈ আছে মানে তেখেতৰ মানে বাইকৰ সন্মুখত বুঢ়া মানুহ আহিছিল, আৰু কোনোৱে কৈ আছে এনে মানে কিবা এইটো মানে তথ্য পোৱা নাই এতিয়ালৈকে। যদি পাওঁ আপোনালোকক মই জনাই দিম, তো আপোনালোকে চাই থাকক। য'ত ভাই যাতে সোনকালে ভাল হয়, আপোনালোকে আল্লাহ বা ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু লগতে য'ত ভাইৰ মানে ভৰিত অলপখিনি দুখ পাইছে, আৰু তেখেতক মানে হস্পিটেলত লৈ যোৱাত মানে অলপ মানে দেৰি হৈছিল এইবুলি সমীৰণ ভাইয়ে কৈছিল, সমীৰণ শৰ্মা। আৰু গাইছ এটা শ্বৰ্ট ক্লিপ আছে, চাওক তো অলপ। চ' বন্ধুসকল, আপোনালোকেতো চালে দাদাৰ অৱস্থা বেয়া হৈ আছে। আৰু ইয়াত হ'ল এইখন বাইক হ'ল নিনজা কাৱাছাকি এইটো। আৰু গাইছ একদম মানে অৱস্থা বেয়া হৈ আছে। আৰু ইয়াতে চাওক বহুত মানুহৰ ভিৰ লাগি গৈছে। দাদাক মানে হস্পিটেললৈ লৈ যোৱা নাই এতিয়ালৈকে, এইটো মানে ভিডিঅ' ক্লিপ আছিল। আৰু গাইছ ইয়াত চাওক হেলমেটখন থকাৰ বাবে আৰু বেছি ভাল হৈ গৈছিল, নহ'লে গাইছ কিবা আৰু বেলেগ হ'ব পাৰিল হয়। তো আপোনালোকে গাইছ আল্লাহ বা ভগৱানৰ ওচৰত বেছিকৈ মানে প্ৰাৰ্থনা কৰিব যাতে দাদা ভাল হয়, আৰু আমি ভিডিঅ'বোৰ চাব পাৰোঁ জল্দি। আৰু গাইছ ইয়াত চাওক না বহুত মানুহ একদম। চ' বন্ধুসকল, আৰু আছে ভিডিঅ' ক্লিপ, মই স্পীড কৰি দি আছোঁ, আৰু আপোনালোকে ক্লিপটো একদম মানে চাই থাকক। চ' বন্ধুসকল, ক্লিপটো এইখিনি হয়, আৰু এইখন বাইকখন একদম ভাঙি চুৰি শেষ হৈ গৈছে। চ' বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিয়ে দেখাই আছে। নেক্সট ভিডিঅ' হৈছে তেতিয়ালৈ বাই, জয় হিন্দ, জয় অসম। আৰু